আপুনি কিবা ক'ব নেকি? আপুনি কওকচোন। জাকৈ বিলত আমি ডিপ মাৰিব আহিছোঁ। জোৰত কওঁ। জাকৈ বিলত আমি ডিপ মাৰিব আহিছোঁ। তাতে আমাক কেঁচুৱে ধৰিব, ভাল লাগিব আমাক। আপুনি ইয়াতে কি কি দেখিলে? ক'বলগীয়া হোৱা নাই, চাৰিওফালে প্ৰেম চলি আছে। তো হেল্ল' গাইজ, আজি আমি যাই আছোঁ হাজো মন্দিৰলৈ। এতিয়া বৰ্তমান যাই আছোঁ কেদাৰ মন্দিৰলৈ। আমি 4জন ব'লক আমি আজি হাজোৰ কিছুমান জাগা মানে ঠাই চাম আমি। আমি পালোঁ কেদাৰ মন্দিৰত। এইটো পিকনিক প্লেচ না? পণ্ডিত বৃন্দাবন শৰ্মা, তোমাৰ কেনেকুৱা লাগিছে ইয়াত আহি? পণ্ডিত প্ৰকাশ শৰ্মা, ভাল অনুভৱ মানে মই এইটো আমাৰ গাঁৱৰ খেলৰ ৰান্ধনি। এয়া আমি পালোঁ আহি কেদাৰ মন্দিৰ। এইটো হৈছে কেদাৰ মন্দিৰ আৰু ইয়াতে এইটো আউটবৰ্ডছে দেখা পাইছে যে এইটো দুৰ্গা মন্দিৰ হয়। ইয়াতে আমি সেৱা ল'ম। তাৰ পৰা এইটো হৈছে আপোনাৰ কি মানে ইয়াতে বলি দিয়া শাল বুলি কয় এইখন। চালোঁ। এতিয়া আমি ভীমে ভাত খোৱা চৰিয়াটো চাবলৈ যাম আমি। তাত আপোনালোকে দেখা পাব যে মানে চৰিয়াটো কিমান ডাঙৰ হয়। এয়া আমি পালোঁ আহি। এইটোৱে হৈছে ভীমে ভাত খোৱা চৰিয়া। আপোনালোকে দেখা পাইছে যে এইটো কিমান ডাঙৰ হয়। এইটো চাই পেলাই আপুনি গম পায় যে ভীম কিমান ডাঙৰ আছিলে। ইয়াতে তেওঁ মানে কি পঁইতা ভাত খাইছিলে বুলি আমি পঢ়িবলৈ পাইছিলোঁ। সেইটো চাওক আপোনালোকে। আমি ভীমে ভাত খোৱা চৰিয়াটো চাই পেলাই এতিয়া আমি যাই আছোঁ পুৱামক্কালৈ। ইয়াতে আমি পুৱামক্কালৈ যাই পেলাই তাতে চাই পেলাই আমি মাধৱ মন্দিৰলৈ যাম। ব'লক আমি পুৱামক্কালৈ যাওঁ। ইয়াৰে পৰিৱেশটো বৰ ধুনীয়া লাগে চাই পেলাই। ইয়াৰে মানে চিনাৰীবিলাক বৰ ধুনীয়া লাগে। আৰু ইয়াতে এটা প্ৰব্লেম হয় যে ইয়াৰ ৰাস্তাবিলাক বহুত সৰু আৰু মানে বহুত অকোৱা পকাৰ কাৰণে ইয়াতে বহুত সাৱধানেৰে গাড়ী চলাব লাগে। আমি পুৱামক্কা এতিয়া পাই গ'লোঁ। ইয়াতে অলপ পৰ ৰৈ পেলাই আমি মাধৱ মন্দিৰলৈ যাম। আৰু এই হৈছে পুৱামক্কা। ইয়াৰ পিছত আমি এতিয়া মাধৱ মন্দিৰলৈ যাম। আমি পুৱামক্কা চালোঁ। এতিয়া আমি হাজোৰ মাধৱ মন্দিৰলৈ যাম। মাধৱ মন্দিৰত অলপ পৰ থাকি পেলাই তাতে ফুকাই পেলাই আমি দীপৰ বিললৈ যাম বুলি ভাবিছোঁ, যদি সময় সুবিধা মিলে। যদি সময় সুবিধা মিলে আমি নিশ্চয়
দীপৰ বিললৈ যাম। আমি পালোহি হৈছে পুখুৰী। ইয়াতে মানে কি কাছ আছে, আমি কাছ চাম। আৰু এইটো হৈছে গেট মাধৱ মন্দিৰলৈ যোৱা। আমি ওপৰলৈ যাব লাগিব এতিয়া। আমি এতিয়া আহি পালোঁ মাধৱ মন্দিৰলৈ। এইটো হৈছে মাধৱ মন্দিৰ। ইয়াতে সহ ভক্তই সেৱা লৈছে। খুব মনোমোহা পৰিৱেশ। আৰু আপোনালোকে এইটো দেখা পাইছে যে মন্দিৰটো মাধৱ মন্দিৰ যিটো মন্দিৰ হয়, ইয়াৰ যিবিলাক খুঁটা আছে সেইবিলাক খুঁটা তুলসী গছৰ মানে তেনেকৈ মই শুনিছোঁ কোৱা। তো ৰাম তুলসী বুলি কয়। ইয়াৰ খুঁটাবোৰ তুলসী গছৰ হয়। আৰু বৈষ্ণৱ দেৱী গেলে কাশ্মীৰ জম্মুত যোনটো আছে বৈষ্ণৱ দেৱী একদম মুকুট একদম মুকুট মাকিয়ান ডাঙৰ আছে ন? মই ইয়াত কেনেকৈ দেখা নাই আৰু মানে। এয়া আমি বৰ্তমান উপস্থিত হৈছোঁ দীপৰ বিলত। আপুনি কিবা ক'ব নেকি? আপুনি কওকচোন। জাকৈ বিলত আমি ডিপ মাৰিব আহিছোঁ। জোৰত কওক। জাকৈ বিলত আমি ডিপ মাৰিব আহিছোঁ। তাতে আমাক কেঁচুৱে ধৰিব, ভাল লাগিব আমাৰ এইখিনি। আপুনি ইয়াতে কি দেখিলে? চাওক সুন্দৰ মনোমোহা প্ৰকৃতি। মেটকা ধৰিব লগা আমি দীপৰ বিলো চালোঁ। এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই, আৰু কোনটো চিনাৰী আপোনালোকৰ বেছি ভাল লাগে তাক জনাব। থেংক ইউ।